जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 আজি আমি মহিলা মোৰ্চাৰ উদ্যোগত আমাৰ সংসদত যিখন বিল পাছ হৈছে মহিলাসকলৰ কাৰণে নাৰী বন্ধন অধিনিয়ম কাৰ্যসূচী গতিকে সেই যিখন আমাৰ বিল পাছ হৈছে সেই বিলখনক পাছ কৰাৰ ক্ষেত্ৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে তাৰ আপাহতে আমি আজি তেখেতক ধন্যবাদ জনাবৰ কাৰণে আজি আমি সকলো একত্ৰিত হৈছো যেহেতুকে পৰহি দিনা গণেশ চতুৰ্দশী আছিল সেই দিনটোতে আমাৰ সেই বিলখন উত্থাপন হৈছিল লোকসভাত গতিকে আমাৰ মহিলাসকলক এটা অতি সুন্দৰ উপহাৰ দিলে যিটো আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ মহিলাসকলৰ স্থান নিশ্চিত কৰিছে গতিকে আমি এই আপাহতে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ দিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছো যেহেতুকে এইখন যি বিল ওমেন ৰিজাৰ্ভেশ্যন বিল আমি এই বিলখনৰ কাৰণে যোৱা সময়ছোৱাত বহু দিনৰ পৰাই এই বিলখন উত্থাপন হৈছিল কিন্তু পাছ হোৱা নাছিল গতিকে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত আজি আমাৰ মহিলাগৰাকীক পাকঘৰৰ পৰা আজি ৰাজনৈতিক ক্ষেত্ৰখনত উলিয়াই আনিবৰ কাৰণে এই আইনখনে আমাক যথেষ্ট সহায় কৰিব গতিকে যোৱা সময়ছোৱাত আমি দেখা পাইছিলো পঞ্চায়ত নিৰ্বাচনতে হওক আমাৰ টাউন ইলেকশ্যনতে হওক আমাৰ মহিলাসকলক বিশেষভাৱে আগবঢ়াই নিয়াৰ কাৰণে আমাক প্ৰত্যেকটো জেগাতে আমাৰ মহিলাসকলক স্থান দিছিল গতিকে এতিয়া আমি দেখা পাইছো যে আমি নিশ্চিত যে আমাৰ যিবিলাক বিধানসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচন আহি আছে তাত আমাৰ মহিলাসকলৰ অংশগ্ৰহণে আমাৰ অসমীয়াৰ মহিলাসকলক বা আমাৰ ভাৰতবৰ্ষৰ মহিলাসকলক স্থান নিশ্চিত কৰিব গতিকে মই সেই আপাহতে আমাৰ প্ৰধানমন্ত্ৰীজনক ধন্যবাদ জ্ঞাপন কৰিছো আজি শিৱসাগৰ জিলা মহিলা মোৰ্চাৰ তৰফৰ পৰা আমাৰ যি 33% সুৰক্ষিত আসনৰ কথা যোৱাকালি লোকসভাত মানে গৃহীত হৈছে সেইকাৰণে পোনপ্ৰথমে মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো তাৰ পাছতে আজি আমাৰ ভাৰত স্বাধীন হোৱাৰ দিনৰ পৰা আজি পৰ্যন্তলৈকে যিসকলে এই ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছিলে কিন্তু পদক্ষেপটো কৰিব পৰা নাছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে বিশেষকৈ গণেশ চতুৰ্থীৰ দিনাখন আমাৰ চিঠি বিনায়ক তেখেতৰ যি মন হয় সেইটো ক্ষেত্ৰত আমাৰ মহিলাসকলক যিটো উপহাৰ দিছে তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু